প্ৰথমতে শিকোৱা হয় চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি। চতুৰ্ভুজৰ অন্তঃকোণৰ মান উলিয়াবলৈ হ'লে প্ৰথমতে আমি চতুৰ্ভুজ এটা লৈ চতুৰ্ভুজটোক এনেদৰে দুটা ত্ৰিভুজত ভাগ কৰি ল'লোঁ। আহাচোন চাওঁ চতুৰ্ভুজক দুটা ত্ৰিভুজত ভাগ কৰিব পাৰি নেকি। প্ৰথমতে চতুৰ্ভুজ এটা লৈ ইয়াৰ মাজেৰে এডাল কৰ্ণ আঁকি ল'লোঁ। তাৰ পিছতে কেঁচিৰে এই কৰ্ণডালক আমি এনেদৰে কাটি দিলোঁ। কটাৰ পিছত আমি চতুৰ্ভুজৰ পৰা দুটা ত্ৰিভুজ পালোঁ। 1 আৰু 2 নামেৰে নামাকৰণ কৰিলোঁ। যিহেতু এটা ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী আৰু আমি চতুৰ্ভুজৰ পৰা দুটা ত্ৰিভুজ পালোঁ, গতিকে ইয়াৰ মান হ'ব 2 × 180 ডিগ্ৰী = 360 ডিগ্ৰী। ইয়াৰ পৰা আমি বুজি পালোঁ যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী। এতিয়া চাওঁ আহা পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান। ইয়াকো আমি আগৰ দৰে এনেদৰে ত্ৰিভুজত বিভক্ত কৰি ল'লোঁ। প্ৰথমতে এনেদৰে এটা ত্ৰিভুজ পালোঁ আৰু এই ত্ৰিভুজটোৰ নাম দিলোঁ 1। তাৰ পিছতে আকৌ ইয়াক আমি দুটা ত্ৰিভুজত এনেদৰে বিভক্ত কৰিলোঁ। এই ত্ৰিভুজ দুটাৰ নাম দিলোঁ আমি 2 আৰু 3। অৰ্থাৎ এটা পঞ্চভুজৰ পৰা আমি তিনিটা ত্ৰিভুজ পালোঁ। এতিয়া যদি এটা ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, তেন্তে তিনিটা ত্ৰিভুজৰ মাপ হ'ব 3 × 180 ডিগ্ৰী = 540 ডিগ্ৰী। গতিকে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি 540 ডিগ্ৰী। আমি পালোঁ চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী, পঞ্চভুজৰ 540 ডিগ্ৰী আৰু খৰভুজৰ 720 ডিগ্ৰী। আৰু চতুৰ্ভুজক আমি দুটা ত্ৰিভুজত বিভক্ত কৰিব পাৰিলোঁ, পঞ্চভুজক 3টা, তেনেকৈ খৰভুজক 4টা। এটা বহুভুজক কিমানটা ত্ৰিভুজক ভাগ কৰিব পাৰি সেইটোক আমি এই ধৰণেও উলিয়াব পাৰোঁ। আমি জানো যে চতুৰ্ভুজৰ 4ডাল বাহু, পঞ্চভুজৰ 5ডাল আৰু খৰভুজৰ বাহু হ'ল 6ডাল। এতিয়া চতুৰ্ভুজত কেইটা ত্ৰিভুজক ভাগ কৰিব পাৰি সেইটোক আমি এনেকৈও উলিয়াব পাৰোঁ। বাহুৰ সংখ্যাৰ পৰা যদি 2 এটা বিয়োগ কৰা হয়, তেতিয়াহ'লে সেই বহুভুজটোক কেইটা ত্ৰিভুজত ভাগ কৰিব পাৰি সেইটো উলিয়াব পৰা যায়। যেনেকৈ চতুৰ্ভুজৰ বাহুৰ সংখ্যা 4, 4ৰ পৰা 2 বিয়োগ কৰিলে 2। তেনেকৈ পঞ্চভুজৰ বাহুৰ সংখ্যা 5 আৰু 5ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাওঁ? 3। অৰ্থাৎ পঞ্চভুজক 3টা ত্ৰিভুজত ভাগ কৰিব পাৰি। খৰভুজৰ 6ডাল বাহু, তাৰ পৰা যদি 2 এটা বিয়োগ কৰা হয়, তেতিয়াহ'লে আমি পাওঁ 4। অৰ্থাৎ খৰভুজটোক 4টা ত্ৰিভুজত ভাগ কৰিব পাৰি। এই কথাখিনিকে আমি এনেধৰণে লিখিব পাৰোঁ n-2, n মানে হ'ল বাহুৰ সংখ্যা × 180 ডিগ্ৰী। ইয়াৰ পৰা আমি যিকোনো এটা বহুভুজৰ কোণৰ সমষ্টি উলিয়াব পাৰোঁ। ধৰি লোৱা হ'ল এটা বহুভুজ সপ্তভুজ। সপ্তভুজৰ বাহুৰ সংখ্যা আমি কেনেকৈ উলিয়াম? সপ্তভুজত 7ডাল বাহু থাকে, তাত এই 7ৰ পৰা 2 এটা বিয়োগ কৰি তাৰ লগত 180 যদি পূৰণ কৰোঁ, 7ৰ 2 গ'লে 5 × 180 ডিগ্ৰী। অৰ্থাৎ আমি সপ্তভুজৰ কোণৰ সমষ্টি কিমান পালোঁ? 900 ডিগ্ৰী। অৰ্থাৎ এই n-2 × 180 ডিগ্ৰী এইটো ব্যৱহাৰ কৰি আমি যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰোঁ। যিকোনো বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। পঞ্চভুজৰ বহিকোণৰ মাপ কিমান হয় আমি চাওঁ আহা। প্ৰথমতে এটা পঞ্চভুজৰ বহিকোণ আমি এই ধৰণে আঁকি ল'ম। 1, 2, 3, 4, 5 এইদৰে নাম দি ল'ম। এতিয়া এই বহিকোণকেইটা আমি এখন কেঁচিৰে এটা এটাকৈ কাটি ল'ম। প্ৰথমতে 1 নম্বৰ বহিকোণটো আমি বাহিৰৰ ফালৰ পৰা কাটিম। তেনেকৈ 2 এই ধৰণে আমি কেঁচিৰে কাটি ল'ম। এই ধৰণে কাটি লোৱাৰ পিছত আমি 5টা বহিকোণ এই ধৰণে পাম। এতিয়া এডাল সৰল ৰেখা টানি ল'ম আৰু তাৰ ওপৰত এই বহিকোণকেইটা আমি এই ধৰণে লগাই দিম। 1, 2, 3 এই বহিকোণকেইটা লগালে আমি 180 ডিগ্ৰী পাওঁ। তেনেকৈ 4 আৰু 5 বহিকোণটো লগালেও আমি 180 ডিগ্ৰী পাওঁ। অৰ্থাৎ 180 আৰু 180 লগালে 360 ডিগ্ৰী। ইয়াৰ পৰাই আমি বুজিম যে পঞ্চভুজৰ বহিকোণৰ সমষ্টি 360 ডিগ্ৰী।
এইদৰে তোমালোকে যিকোনো বহুভুজৰ বহিকোণৰ মাপ যে 360 ডিগ্ৰী হয় সেয়া প্ৰমাণ কৰিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।